মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ। আজি কিছু বছৰৰ পৰা বিবৰুৱা কলেজৰ শিক্ষকগোটৰ উদ্যোগত ৰঙালী বিহু উদযাপন কৰি অহা হৈছে। আমি চলিত বৰ্ষৰ পৰীক্ষা তথা অন্যান্য অসুবিধাৰ বাবে আমি সময়মতে বিহুটি আয়োজন কৰিব নোৱাৰিলোঁ। পৰমকৈ হ'লেও আমি সকলোৱে ইয়াত আজি সমবেত হৈছোঁ আমাৰ হেঁপাহৰ ৰঙালী বিহুটি উদযাপন কৰিবৰ কাৰণে। আয়োজক সমিতিয়ে এলানি অতি কম সময়ৰ ভিতৰত কাৰ্যসূচী প্ৰস্তুত কৰি তুলিছে। আজি গোটেই কাৰ্যসূচী চলাই নিয়াৰ বাবে মই ইংৰাজী বিভাগৰ প্ৰবক্তা জিন্তু হাজৰিকাক অনুৰোধ জনালোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। মই ধনশিৰি পাৰে হৈ ঢপলিয়াই আহিলো, জিৰালো আহাতৰ তলত, তোমাকে বিচাৰি ঘৰবাৰী এৰিলো, তোমাকে নেপালো ঘৰত। আৰু আহি আহি পালোহি বিবৰুৱা কলেজৰ আহতৰ তল। বিবৰুৱা কলেজৰ আহতৰ তলত বহাগক উদযাপন কৰিবলৈ অহা, ৰঙালী বিহু উদযাপন কৰিবলৈ অহা মোৰ অতিকৈ সন্মানীয় সহকৰ্মীসকল, শ্ৰদ্ধাৰ কৰ্মচাৰীবৃন্দ আৰু পৰমৰ ছাত্ৰ ছাত্ৰীসকল, জয়জনে আপোনালোক সকলো লোকে কিছু শেহতীয়াকৈ হ'লেও বাপতি সাহোন ৰঙালী বিহুৰ হিয়া ভৰা উলহ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমীয়া দিনপঞ্জী অনুসৰি আজি বহাগৰ 12 তাৰিখ, 12 বহাগ, নৱযুৱ সৃষ্টিৰ মাহ, নৱযুৱ সৃষ্টিৰ উৎস বহাগ। বহাগ যেন এক সেউজীয়া বাস্তৱ। মানুহ সলনি হয়, সময় সলনি হয়। মানুহ সলনি হ'লেও সময় সলনি হ'লেও বহাগ আহে বাৰে বাৰে, বছৰে বছৰে। আৰু বছৰে বছৰে বহাগে আমাৰ কলিজা ৰঙা কৰি গুচি যায়। তেওঁ আহিছে বিহু আমাৰ লগত সহযোগ কৰিবলৈ, আমি স্বাগতম জনাইছোঁ। বাৰে বাৰে যদিও বহাগে আমাৰ বুকু কলিজা ৰঙা কৰি গুচি যায়, তথাপি আমি চেষ্টা কৰিছোঁ মাথোন এঘণ্টা সময়ৰ বাবে আমি বহাগক ধৰি ৰাখিবলৈ। আমাৰ সকলোৰে জীৱনত ব্যস্ততা আছে, সকলোৰে জীৱনত সমস্যা আছে, সকলো ব্যস্ততা সমস্যা পাহৰি, সকলো বিভেদ বিতৰ্ক পাহৰি মাথোন এঘণ্টা সময়ৰ বাবে আমি সকলোৱে আজি একেলগে ফূৰ্তি কৰিম, সকলোৱে এবাৰ হাঁহিম, সকলোৱে আমাৰ বুকুৰ অনুৰাগবোৰ, বুকুৰ আৱেগবোৰ ভাগ বতৰা কৰিম। আৰু তাৰ বাবে আমাৰ এই আয়োজন বিবৰুৱা কলেজৰ আহতৰ তলত বহাগ বিনন্দীয়া। আৰু আহক ৰাইজ আমাৰ এই সৰু আয়োজনটি আৰম্ভ কৰোঁ। বিৱৰ্তনৰ সুতেদি বহাগ বিহু, বিৱৰ্তনৰ সুতেদি লোক সংস্কৃতি বিহু, তাৰ সম্পৰ্কত একাধিক বক্তব্য দাঙি ধৰিব আমাৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডক্টৰ গীতাশ্ৰী পানুলী বাইদেৱে। বাইদেউৰ এই কাষৰ জৰিয়তে আমাৰ এই অনুষ্ঠানৰ শুভাৰম্ভণি হ'ব। মই বাইদেউক মাইকটো আগবঢ়াই দিব বিচাৰিছোঁ। গতিকে এই মুহূৰ্তত একো ভাবিয়ে পোৱা নাই প্ৰকৃততে কি ক'ম। সময়ৰ ৰেখাত বহুত যিহেতু আগবাঢ়ি আহিছোঁ, সেইকাৰণে ক'বলৈও বহুত সময় আছে এতিয়া, পাছত বহুত সময় এৰি আহিলোঁ। সেইকাৰণে বিহুগীতত মই অকণমান পিছুৱাই যাব খুজিছোঁ। বিহুগীতত আছে ধনশিৰি পাৰে হৈ ঢপলিয়াই আহিলোঁ, জিৰালো কলিয়াবৰত। আৰু ধনশিৰি পাৰতেই মোৰ ঘৰ। গতিকে সেইফালৰ পৰা মই বিহুৰ বিষয়ে জানিব লাগিছিল, কিন্তু বিহুৰ বিষয়ে আচলতে কেতিয়াও ক'তো একোৱে কৈ পোৱা নাই। সেইকাৰণে মই অলপ
প্ৰস্তুতে হৈ পৰিছোঁ বিহুৰ কথা তথাপি ভাবোঁ আৰু যেতিয়া ভাবোঁ তেতিয়া ঠিক দেখি থকা বস্তুবিলাকে মোক কেতিয়াও আলোড়িত কৰা নাই সেইকাৰণে টিভিৰ সন্মুখত বিহু চাব নোৱাৰোঁ কাৰণ আমাৰ অঞ্চলবিলাকত আমি গছ তলৰ বিহু দেখিছোঁ আমাৰ ঘৰৰ ওচৰতে বগৰী জেং নামৰ ঠাই আছে য'ত ছোৱালীবিলাকে জেং বিহু পাতে গছৰ তলত বিহু হয় ৰাতি বিহুৰ পৰম্পৰা আমি দেখা নাই কিন্তু শুনিছিলোঁ যে মোৰ ককা বৰ বিহুৱা আছিল আৰু ৰাতি বিহুত পেঁপুৱাজনৰ অতি আদৰ ককাই জুৰীয়া পেঁপা বজাব জানিছিল গতিকে সেই সময়ত সমাজত গাঁৱলীয়া সমাজত এই পেঁপুৱাজনী আছিলে হিৰো আচলতে চিনেমাৰ হিৰোৰ দৰে আৰু ককাই আইতাক তেনেকৈ ৰাতি বিহুত পেঁপা বজাবলৈ গৈ লাভ কৰিছিল গতিকে বিহুৰ ইতিহাসটো আমাৰ নিচিনা অসমীয়া পৰিয়ালবিলাকৰ বা অসমৰ আমাৰ নিচিনা মানুহবিলাকৰ পৰিয়ালৰ ইতিহাসত চাগে সোমাই আছে তাৰপিছত সময় সলনি হ'ল হুঁচৰি আমি দেখিলোঁ বহুত হুঁচৰি আহে আমাৰ গোলাঘাটৰ বিভিন্ন অঞ্চলবিলাকত হুঁচৰিৰ এটা বেলেগ ধৰণৰ পৰম্পৰা আছিল তাত ঠিক ছোৱালীয়ে আজিকালি যেনেকৈ বিহু নাচে সেই ধৰণৰ বিহু নাচ আমি দেখাই নাছিলোঁ ল'ৰাবিলাকে বিহু নাচিবলৈ আহিছিলে লেম্প এটা লৈ আহে ছাতি এটা লৈ আহে সেইকেইটা আধুনিকতাৰ নিশ্চয় তাত সোমাইছিলে কিন্তু বিভিন্ন ধৰণৰ ঢোলৰ চেওবিলাক আছিলে আৰু সেইবিলাক ইমান উদাত্ত ধৰণৰ আছিলে বুঢ়া চেও কছাৰী চেও আৰু হুঁচৰিবিলাক আহে মঞ্জুলা য'লে বিয়া হৈছে সেই ওচৰতে ডেকা দোলা কখৰীয়া আৰু নৰাকোৱাৰ গাঁও বুলি দুখন গাঁও আছে খুব বিখ্যাত আছিলে আমাৰ একেবাৰে ওচৰত ৰেভিনিউ ভিলেজ হিচাপে এতিয়াও আছে কাবৰু গাঁও বুলি তাৰ বিহু সেই বিহু আমি দেখা পাইছিলোঁ আৰু বামবৰহী গাঁৱৰ বিহু আছিলে তিতাবৰৰ পৰা বৰহোলা শিৱসাগৰ হৈ সেই অঞ্চলটোত একদম বেলেগ ধৰণৰ বিহু আছিল তাৰে কিছু হুঁচৰি লাহে লাহে সেই পৰম্পৰাবোৰ নাইকিয়া হৈ আহিলে কিন্তু দেৱেন তামুলী ককাইদেউ মোৰ ককাইদেউ হয় তেওঁ বংশৰ ৰাখে গুৱাহাটী দূৰদৰ্শনৰ তেখেত এজন সঞ্চালক হৈ ৰিটায়াৰ কৰিলে তেখেতে কি কৰিছিলে সেইবিলাক ধুনীয়াকৈ কিছু ৰাখিছিলে মানুহে হয়তো নাই চোৱা আজিকালি কিছুমান সুবিধা ওলাইছে ইউটিউবত সেইবিলাক ৰাখি দিলে হয়তো আচল বিহুবিলাক চাগে দেখা পোৱা যাব সেইকাৰণে মই ঠিক যেতিয়া MA পাছ কৰি ঘৰলৈ গ'লোঁ তেতিয়া যেতিয়া বিহু সন্মিলনবিলাক চবতে হ'বলৈ ধৰিলে তেতিয়াহে দেখা পালোঁ যে একদম বিশেষ ধৰণৰ গ্ৰামাৰত বিহু কুঁৱৰীবিলাকে বা বিহু ৰাণীবিলাকে বিহু নাচে কোনটো যোজনা গাব কেতিয়া তাৰপিছত কোনটো ঢোলৰ চাপৰ মাৰিব হাতখন কিমান ওপৰলৈ তুলিব আৰু তাৰপিছত ঢুলীয়াবিলাকে কেতিয়া কোনটো গাব লাগিব সকলোবিলাক নিৰ্দিষ্ট সময়ত একেবাৰে 5 মিনিট বা 7 মিনিটৰ কাৰণে যিটো কম্পিটিশ্যন হয় সেইটো মতে নাচে মোৰ অলপ সন্দেহ হয় কিন্তু যে তেওঁলোকে আচলতে সেইটোৰ কাৰণে ৰিহাৰ্চেল কৰে আমাৰ যেনেকৈ পৰীক্ষাত খুব ভাল 3 ঘণ্টাৰ ভিতৰত যদি তেওঁ 100ৰ ভিতৰত 100 পাই গ'ল খুব ভাল যেনেকুৱা এটা ধাৰণা বিহুৰ নাচৰ মানে ৰাণী বা বেহুৱতীৰ ধাৰণাটো চাগে তেনেকুৱা সেই সময়তে বিতৰ্কবিলাকো হৈছিল অৱশ্যে যে বিহুৰ নাচনীক ৰাণী ক'ব লাগে নে নালাগে কোনোবাই কৈছিল মই যে পাহৰি গৈছোঁ কোনে লিখিছিল বিহুৰ নাচনী জনতাৰ শিল্পী ৰাণীত্ব তাইৰ অপমান সেই সময়ত পেপাৰত পঢ়িছিলোঁ কথাষাৰ ভূপেন হাজৰিকাই কোৱা যেন মোৰ অনুমান হয় কিন্তু মই সঠিককৈ ক'ব নোৱাৰোঁ এতিয়া বিহু লাহে লাহে গৱেষণাৰ বিষয় হৈ আহিলে আৰু সেই বিহুৰ বিষয়ে জানিবলৈ যেতিয়া চেষ্টা কৰিছোঁ মই নিজে দেখিলোঁ যে বিহুৰ বিষয়ে এজন মানুহে গৱেষণা কৰিছিল তেওঁ আছিল স্কটলেণ্ডৰ পৰা অহা এজন এণ্টমলজিষ্ট তেওঁ আচলতে ইয়ালৈ আহিছিল এনোফিলিছ মহৰ বিষয়ে গৱেষণা কৰিবলৈ 1930 আৰু 40ৰ দশকত তেওঁ উত্তৰ পূব ভাৰত আৰু তাৰ লগতে
কাষৰীয়া অন্যান্য ঠাইবিলাকত এনোফিলিছ মহৰ বিষয়ে গৱেষণা কৰিবলৈ আহিছিল আৰু আহোঁতে তেওঁ স্পেয়াৰ টাইম ৱৰ্কছ বুলি এই অঞ্চলটোৰ সমাজ সংস্কৃতি যি দেখা হৈছিল লিখিছিল তাত বিহুৰ বিষয়ে বহুখিনি কথা তেওঁ লিখি থৈ গৈছে 1920-30 কৰা সেইবিলাক ফিল্ড ৰিপৰ্ট কিন্তু 1948 চনত কিতাপখন ওলালে স্কটলেণ্ডৰ পৰা আৰু সেই কিতাপখনত বিহু নাচৰ ছবি আছে তাত মই কিন্তু বিহু নাচনীয়ে মুগাৰ সাজ পিন্ধা দেখা নাই কাৰণ মুগাৰ সাজটো অলপ দুষ্প্ৰাপ্য তৈয়াৰ কৰাটো মুগা পুহিব লাগিব বহুখিনি যতন বজাৰৰ অৰ্থনীতিৰ ওপৰত যিহেতু সেই সময়লৈকে মানুহ নিৰ্ভৰশীল হোৱা নাই গতিকে মুগাৰ সাজ পিন্ধা দেখা নাই হাত ওপৰলৈ তুলিয়ে নচা দেখিছোঁ আৰু সম্ভৱতঃ বিহু নাচৰ ৰেকৰ্ডেড ফটো মই এতিয়ালৈকে যিমানখিনি পাইছোঁ সেয়াই হ'ব চাগে থমাছ ময়াৰহুড নামৰ এজন এণ্টমলজিষ্টে লিখি থৈ গৈছে স্কটলেণ্ডৰ তেওঁৰ কিতাপত তাৰ ছবিবিলাক আছে মই অৱশ্যে পাব্লিক ডমেইনত শ্বেয়াৰ কৰিছিলোঁ তাৰপিছত সেই ফটোবিলাক বহুতে চাইছে আৰু জ্যোতিপ্ৰসাদৰ জয়মতীত বিহু নাচ দিয়াৰ কোনো ধৰণৰ স্কোপ নাছিলে চাগে সুবিধা নাছিলে নহ'লে তেখেতে দিলে হয় বুলি মোৰ অনুমান হয় দিয়া নাছিলে এইটো কাৰণে কাৰণ এখন এখন ঐতিহাসিক চিনেমা আছিলে কাহিনীৰ আলমত গতিকে জাপি বা এইবিলাকক তেওঁ ব্যৱহাৰ কৰিছিল কিন্তু বিহু নাচ ব্যৱহাৰ কৰিবলৈ তাত সময় নাছিলে সেইকাৰণে বিহু নাচৰ ফটো হিচাপে আমি এখন প্ৰামাণ্য কেইখনমান ফটো তাত আছে থমাছ ময়াৰহুডৰ কিতাপখনত বিহু ৰিচাৰ্চাৰসকলে সেয়া চাব পাৰে হয়তো আমাক বুজাত সহায় কৰিব আৰু সেইকাৰণে সকলো ধৰণে এতিয়া কালচাৰেল হোমোজেনাইজেশ্যন এটা হৈ আহিছে 2000 চনমানৰ পৰা আৰু তাৰ লগতে ৰিডাকশ্যনিজিম মোৰ মনত পৰে যে মোৰ ভাল লগা প্ৰিয় কবি এজনে কৈছিলে যে বহাগ জেঠ মাহত অসমৰ প্ৰকৃতিত ৰঙা ফুলবোৰ উভৈনদীকৈ ফুলে মই খুব ভাবিলোঁ হয় চাগে মই হয় বুলিয়ে ভাবিছোঁ কোনো প্ৰশ্ন কৰা নাই কাৰণ কবিজনক ইমান ভাল পাওঁ যে প্ৰশ্ন কৰিব নোৱাৰিলোঁ আৰু সেইটো কথা ময়ো ক'ৰবাত লিখিলোঁ কিন্তু এতিয়া যেতিয়া প্ৰকৃতি ইফালে ইফালে চাই ফুৰো হাবি বনবোৰ নহয় আচলতে বিহুৰ নামবোৰত চতে গৈ গৈ বহাগে পালেহি ফুলিলে ভেবেলি লতা বা কলীয়া লতা আইজনী হেৰা কলীয়া লতা আৰু ভেবেলি লতা একে ধৰণৰ গোটেই বগা ফুল ফুলিছে আমাৰ বটানী ডিপাৰ্টমেণ্টে নিশ্চয় ৰিচাৰ্চৰ কাৰণে দিব পাৰিব সেইটো ডিছেক্ট কৰি পেলাই তাত লিখিবৰ কাৰণে কাৰণ একেবাৰে হাবিত ফুলি থকা লতা কলীয়া লতা আইজনী হেৰা বিহুত যে গায় আৰু যে সেই গতিকে সেইটো ৰিডাকশ্যনিজিম আছিলে আচলতে যে অকল ৰঙা ফুলহে ফুলে ৰঙা ফুল নহয় বগা ফুল ভায়লেট ফুল বেগুনীয়া ফুল মই ৰঙৰ নাম ইমান নাজানো ৰং ভালকৈ চিনিও নাপাওঁ গতিকে ইমান ক'ব নোৱাৰিম বিভিন্ন ধৰণৰ ফুল ফুলে যেনেকৈ আমি বিহুক আনি এটা শ্ব'কেজত সোমোৱাই ঠিক নাচনীজনীয়ে ইমানলৈকে হাত দাঙি এনেকৈ নচাটোৱে চাগে বিহু এনেকৈ বুলি আমি ভাবি ল'লোঁ আৰু অসমৰ বিভিন্ন ঠাইত বিভিন্ন জনগোষ্ঠীয়ে পতা বিহুবিলাকক আহ্বান কৰিলোঁ জয়জিতে মোক সিদিনা কৈছিলে বাইদেউ অকণমান সাত বিহুৰ বিষয়ে ক'বচোন সাত বিহুৰ বিষয়ে প্ৰকৃততে মই নিজেই নাজানো ভালকৈ আৰু মোৰতো ধাৰণা যে সাত বিহু বোলা বস্তুটো পাছত চাগে আমাৰ নিচিনা আধুনিক শিক্ষা লোৱা মানুহবিলাকে যে পইণ্ট ৱাইজ যে বস্তুবিলাক লিখো ৰেচনেলি চাইছে তেনেকৈ সাত বিহুৰ ধাৰণা এটা দিলে কাৰণ মই কেইদিনমানৰ আগতে শদিয়ালৈ গৈছিলোঁ বিহুৰ সময়তে তেতিয়া আমাৰ বিহুটোতকৈ আমি যিটো সময়ত বিহু পাতোঁ তাতকৈ পিছতহে শদিয়াত বিহু হৈছে আমি যোৱাৰ দিনা উৰুকা আছিল তাত মোক শদিয়াৰ মানুহবিলাকে ক'লে বাইদেউ আমাৰ কাইলৈ বিহু আছে থাকক আমাৰ শদিয়াত যদিও মানুহে কয় যে দেউৰী বিহুহে দেৰিকৈ হয় আচলতে আমাৰ গোটেই শদিয়া অঞ্চলতে বিহুৰ উৰুকাহে আজি আৰু বিহুৰ উৰুকাত কিন্তু কি খাব লাগিব যে লাওপনি আৰু তাৰ লগতে গাহৰি মাংস খাব লাগিব মই বোলে সেইবোৰ খাই পোৱা নাই যে সেয়া কিন্তু খাব নোৱাৰিম বেলেগ এবাৰ চাবলৈ আহিম বাৰু বিহু চাবলৈ গতিকে এই সাংস্কৃতিক বিবিধতাটো আমি যদি মানে একেবাৰে কমাই নি এইহে বিহু এই গ্ৰামাৰত নাছিলেহে বিহু সেইটো নহয় অন্তৰৰ পৰা ভিতৰৰ পৰা যেতিয়া এজন মানুহে নাচিব আনন্দ প্ৰকাশ কৰিব তেতিয়া সেয়ে বিহু আৰু সেইকাৰণে আমি য'তে ত'তে বিহু নাচোঁ আচলতে ফূৰ্তি লাগিলেই বিহু নাচোঁ সেইকাৰণে আৰু কোনে কেনেকৈ নাচিলে সেইটো ইমান গুৰুত্বপূৰ্ণ নহয় আৰু আমাৰ ফালে আচলতে বুঢ়া বুঢ়ী মানুহবিলাকেও বিহু নাচে আৰু খগেন মহন্তৰ বিহুগীতত সেইকাৰণে কঁকাল ভঙা মানে উঠি আহিব পৰা নাই
এনেকুৱা আছে বিহুত নাচে আমাৰ মাৰ এতিয়া ৭৬ বছৰ হৈছে বহাগ বিহুত গোটেইবিলাকে নাচিবলৈ ওলায় পৰিয়ালৰ ভিতৰত হ'লেও আৰু যে আমাৰ ওচৰতে এনেকুৱা আছিলে ৰধলা পথাৰ আছে আমাৰ পদুমণি পুখুৰী আছে গতিকে ঠেকেচি নেকেচি জেকাই সেইবোৰ মানে একেবাৰে আমি ভিতৰৰ ছবি হিচাপে দেখিছোঁ এইখিনি কথা মই কৈছোঁ যেতিয়া আমি সময়ৰেখাত সংখ্যা ৰেখাটোত ইমান আগবাঢ়ি গ'লোগৈ যে পিছলৈ ঘূৰি চাবলৈহে দিয়া আছে আৰু আগলৈ যাবলৈ বেছি নাই যে সেইকাৰণে আগৰ কথাখিনিকে ক'লোঁ আৰু যে মোৰ মনৰ ভাৱটো কালচাৰেল হোমোজিনাইজেশ্যন বিহুৰো হৈছে অসমৰ ক্ষেত্ৰতো হৈছে ভাৰতৰ ক্ষেত্ৰতো হৈছে কিন্তু মই ভাবোঁ যে বিহুৰ সংকল্প এয়াহে হ'ব লাগে আমাক বিবিধতা লাগে আমাক বহুত্ব লাগে আমাক বৈচিত্ৰ্য লাগে আমি কমাব নালাগে পৰিসৰটো বঢ়াবহে লাগে সেইকাৰণে আজি উৎপল চাগে একেবাৰে গুৱাহাটীৰ ডাঙৰ হোৱা হ'ব যেতিয়া গাইছে যে অতিকৈ চেনেহৰ মুগাৰে মেখেলা মুগাৰে মেখেলা নাছিলে বিহুগীতত আছিলে মুগাৰে মহুৰা কিন্তু এতিয়াতো মহুৰা ফুৰাই কোনেনো আৰু কৰে গতিকে পৰিৱৰ্তন হ'বই সি মুগাৰ মেখেলা হৈ গৈছে কাৰণ মেখেলাখন আমি কিনিবলৈ পাওঁ হয়নে নহয় সেই পৰিৱৰ্তনবিলাকলৈ আমি আহি গৈছোঁ সেইবিলাক আমি এৰি দিব নোৱাৰোঁ কিন্তু তাৰ লগে লগে বিহু মানে যে একদম এনেকুৱাহে প্ৰফেচনেলিজিমৰ লগে লগে চাগে এইটো আহিছে আচলতে গতিকে এইখিনিকে ক'লোঁ আৰু মই কিবা বহাই গৈছোঁ নেকি মই নাজানো কাৰণ মই একোৱে ভবা নাই একো ভাবিব নোৱাৰাকৈ আছোঁ আৰু আজি আচলতে উৎপলে জানে মই ক'ব পৰা যিটোও জানে ক'ব পৰা অৱস্থাত একেবাৰে নাছিলোঁ মই কৈছোঁ ইন্দু বাইদেউকে ক'বলৈ দিওঁ আৰু এনেকুৱাটো নহয় যে বিহুৰ বিষয়ে অসমীয়া ডিপাৰ্টমেণ্টৰ মানুহকেইজনেই ক'ব লাগিব চবেই ক'ব পাৰে কিন্তু বিহুৰ বিষয়ে নহয় জানো সকলোকে শুভেচ্ছা জনালোঁ আৰু প্ৰথমবাৰৰ কাৰণে আজি মুকলি সভা এখন যদিও বেছি মানুহ নাই বিহুৰ বিষয়ে ক'লোঁ আৰু তাৰ কাৰণে মই বি.বৰুৱা কলেজৰ শিক্ষক গোটক আৰু বিহু উদযাপন কমিটিখনক বিশেষভাৱে ধন্যবাদ জনাইছোঁ ধন্যবাদ বাইদেউ সময়ৰেখাত বিৱৰ্তনৰ মাজেদি কৃষিজীৱী মানুহৰ প্ৰাণৰ স্পন্দন বিজড়িত লোকোৎসৱ বিহু তাৰ ওপৰত আপুনি অতি সানুৱা আৰু খাবলৈ এটি বক্তব্য আগবঢ়ালে ইয়াৰ পিছতে আমাৰ অনুষ্ঠান হ'ব গীত মাত আমি একেলগে ফূৰ্তি কৰিম কোৱা হয় যি নাই বিহুগীতত সি নাই অসমত যি নাই অসমত সি নাই বিহুগীতত আহকচোন এইবাৰ আমি আপোনালোকক আগবঢ়াই দিছোঁ বি.বৰুৱা কলেজৰ অধ্যাপিকা বিথিকা ৰয় আৰু অনুৰূপা গোস্বামীৰ দলীয় বিহুগীত আৰু আমি একেলগে এবাৰ ফূৰ্তি কৰোঁ সকলোৱে সহযোগ কৰিব দেই বি.বৰুৱা কলেজৰ শিক্ষক গোটৰ উদ্যোগত আয়োজিত কৰা বহাগ বিনন্দীয়া অনুষ্ঠানটিত উপস্থিত থকা মোৰ জ্যেষ্ঠ সহকৰ্মী কৰ্মচাৰীবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে পলমকৈ হ'লেও মই আপোনালোকক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি অনুৰূপা বা আৰু মই গান এটি গাবলৈ ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব Hello.
জীৱনৰ ভৰসা তুমি মোৰ বুকুৰে কুলি দোকানৰ খিৰি পালে সৰু ফুল দুখন কিনিবায়ে সৰু ফুল দুখন কিনিবায়ে সৰু ফুল দুয়ো বগিচাত নাপাম ফুলা পিছলিৰে সৰু ফুল তুমি বেছি দিবায়ে সৰু ফুল তুমি বেছি দিবায়ে সৰু ফুল তোমাৰ কোলাত টোপনি যাম ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰো মই ৰৈ ৰৈ ৰতি মইনামতি যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ মাত ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰো মই ৰৈ ৰৈ ৰতি মইনামতি যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ মাত পিৰিতি 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 মিঠা চিৰাদৰ পিৰিতি 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 ভুৱা ভুৱদিনৰ পিৰিতি 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 ওৰে জীৱন থাকিব ওৰে জীৱন থাকিব ৰৈ পিৰিতি 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 মিঠা চিৰাদৰ পিৰিতি 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 ভুৱা ভুৱদিনৰ পিৰিতি 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 ওৰে জীৱন থাকিব ওৰে জীৱন থাকিব ৰৈ ধন্যবাদ 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 গীতিকাৰ ৰয় আৰু ডক্টৰ অনুৰূপা গোস্বামী আপোনালোকে আমাৰ পৰিৱেশটো আৰু অলপ বিহু বিহু সাংগীতিক কৰি তুলিলে ঢোলত সংগত কৰিছিল আমাৰ প্ৰতিভাশালী ছাত্ৰী লিজা ৰাণী গগৈয়ে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি তোমালোকৰ প্ৰত্যেকটো অনুষ্ঠানত সহযোগিতাৰ হাত আগবঢ়াওঁ আজি তোমালোকৰ বাবে তোমালোকৰ শিক্ষাগুৰুসকলে অনুষ্ঠান পৰিৱেশন কৰিছে ভাল লাগিছে নাই বঢ়িয়া আমি ৰৈ আছো এই আহতৰ তলত সেই আহতৰ তলত য'ত নেকি লোক উৎসৱ বিহুৱে এদিন প্ৰাণ পাই উঠিছিল আহকচোন এইবাৰ আমি আহতৰ তলৰ আচল বিহুলৈ যাওঁ আমাৰ মহাবিদ্যালয়ৰ কৰ্মচাৰী সুস্মিতা ঠাকুৰীয়াৰ দলপতিত্বত এইবাৰ আগবঢ়াব লৈছো আজিৰ অতিকৈ আকৰ্ষণীয় অনুষ্ঠান দলীয় বিহু নৃত্য প্ৰদৰ্শন কৰিব আমাৰ মহাবিদ্যালয়ৰ কেইবাগৰাকী অধ্যাপিকাই আহকচোন আমি সকলোৱে এই দলীয় বিহু নৃত্য উপভোগ কৰোঁ সুস্মিতা ঠাকুৰীয়াৰ দলপতিত্বত সকলোৱে সহযোগ কৰিব Sana wala ba ha? Yusuf. Konto? বাহিৰত নাই কিন্তু তোমাৰ কিতাপৰ বেগটোত আছে চোৱা তোমাৰ স্কুলৰ কিতাপৰ বেগটো ফিমেল বডিগাৰ্ড দৰ্শক মণ্ডলী আমাৰ আকৰ্ষণীয় বিহু নৃত্য প্ৰায় সাজু হৈছে তাৰ আগতে আহকচোন 5 মিনিট সময় আমি আৰু অলপ শব্দৰ মাজলৈ যাওঁ কাৰণ আজিৰ আমাৰ এই অনুষ্ঠান শব্দ আৰু সুৰৰ সমন্বয় আহকচোন এইবাৰ আমি আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডক্টৰ ইন্দ্ৰপ্ৰভা দেৱী বাইদেউক মই মাইকটো আগবঢ়াই দিছোঁ বাইদেউ এগৰাকী প্ৰতিষ্ঠিত কবি বাইদেৱে আপোনালোকক বিহুৰ সম্পৰ্কত শুভেচ্ছামূলক কেইষাৰমান কৈ স্বৰচিত কবিতা আদি পাঠ কৰিব নমস্কাৰ মোৰ শ্ৰদ্ধাৰ আৰু প্ৰিয় সহকৰ্মীসকল আৰু কৰ্মচাৰীসকলৰ লগতে প্ৰিয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে কিছু পলমকে হ'লেও আজি ৰঙালী বিহুৰ ওলগ যাচিছোঁ দুআষাৰ ক'বলৈ নাই বহু কথাই গীতাশ্ৰী তামুলীয়ে কৈছে
দুটামান টুকুৰা টুকুৰ কবিতা লৈ আহিছোঁ, কবিতাৰ কেইটামান স্তৱক লৈ আহিছোঁ, সেইকেইটাকে গাম আপোনালোকৰ আগত। বহাগ আৰু বিহু। চ'তৰ চোতালত হঠাৎ শুনো কুলিৰ মাত, গা মন জোকাৰি থিয় দি চাওঁ, গছৰ ডালত ওলমি থাকে বসন্তৰ শৈশৱ। 2 ফাগুনৰ ধূলিয়ৰী বতাহক ধুবলৈ চ'ত বহাগত নামি অহা বৰষুণত ভিজি উঠে শুকান উদাস মনৰ পৰ্দাবোৰ। তাৰ পিছত মনৰ কোনোবাটো নিভৃত বাকৰিলৈ উৰি আহে আমাৰ বিহুৱতী চৰাই। 3 বিহু চাবলৈকে বৃন্দাবন হৈ উঠে আমাৰ চৌপাশ, কৃষ্ণৰ দৰে ৰাধাৰ দৰে ডেকা গাভৰুৰ নাচ।